নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মই অন্য টিভিলৈ স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানাত। আজি আমি আপোনালোকক ইয়াতে থকা বাঘ, ভালুক সকলো বস্তু জীৱ জন্তু দেখাবলৈ আপোনালোকক আমি চেষ্টা কৰিম। ইয়াত দেখিছে সিংহ, জুম কৰি দেখুৱাৰ কাৰণে অকণমান ধৰিব পৰা নাই, মানে বেয়া ফাটি গৈছে সিংহ। আৰু এয়া সিংহ খেলি আছে। ভাল পৰিৱেশ, ভাল লাগিছে দেখি। আৰু এয়া দেখিছে পহু, মানে ৱালৰ তলত আছে, লগতে বান্দৰ ভিতৰত আছে। আৰু ওচৰে গৈ ৰাখিছোঁ আপোনালোকক। এতিয়া এটা বস্তু দেখাম, জিৰাফ এই তাতে আছে, দেখিব ৰখিব, ৱেইট কৰক। সেইটো হ'ল জিৰাফ। দেখিবলৈ কি সুন্দৰ এটা চাটোন জিৰাফ। আৰু এতিয়া দেখা অসমৰ সম্পদ এশিঙীয়া গঁড়। মানে চব বান্দৰ ভিতৰত আছে ন, জুম কৰি দেখাত মানে অকণমান ফাটি ফাটি যায়। সেইটো দেখাছে গঁড়। আৰু এইখিনি হৈ গ'ল চৰাই, নানা ধৰণৰ চৰাই আছে। আগলৈ আমি যাম পহু। আৰু এইফালেদি গৈ থাকিলে আৰু গঁড় আছে বোলে। ইয়াৰ ভিতৰত এজন এয়া বোলো দেখিছে গঁড়। এয়া তিনিটা গঁড় একেলগে আছে, বেছি ডাঙৰ নহয় বাৰু, হ'লেও তিনিটা গঁড় একেলগে আছে। তাৰ চাইডতে এইটো পহু ওলাই আছেতো, একদম বান্দৰৰ বাহিৰত ওলাই আছে। এইটো কি চৰাই এইটো ধৰিব পৰা নাই, কিবা এটা চৰাই বুলি কয়, নামটো অহা নাই মোৰ। এইবিলাক পহু লাগি আছে। আৰু এতিয়া মনত দেখাম এইটো বাঘ। এইটো কি বাঘ বুলি কয় ঘূৰি, এইটো কিবা এটা বাঘ বুলি কয় নেকি, এইটো ফুটুকী বাঘ নেকি। বাঘ আৰু বাঘ আছে আগলৈ দেখাম। দেখাবলৈ চেষ্টা কৰিছিলোঁ। এইটো হৈ গ'ল ভুলুক, ওপৰত উঠি আছে, তলতো আছে এটা, তলত ওপৰতো এইটো তলত। আৰু এইখিনি হৈ গ'ল বাঘ। চোৱাচোন কি সুন্দৰ বাঘ। 5টামান শুই আছে, এটাই ইটো ছাইডত শুই আছে। এইটো জুম কৰি দিছোঁ বান্দৰ ভিতৰৰ কাৰণে। আৰু ৰেলিঙৰ ইয়াত লিখা আছে, ৰেলিঙৰ ওপৰত উঠিলে মানে বিপদজনক, হ'লেও কোনো ৰিস্ক নাই। ৰেলিঙত উঠিলে শুই আছে। এইকেইটা বেলেগ বাঘ আকৌ, এটা ডাঙৰ ডাঙৰ দুটা আছে, এটা শুই আছে, এটা উঠি আছে। আৰু এতিয়া দেখাই আছোঁ বান্দৰৰ ভিতৰত থকা পহু, মানে বহুতখিনি পহু, সৰু সৰু পহু বহুত জাত আছে। হৈ গ'ল পহু, সৰু সৰু পহু দেখিছে কি সুন্দৰ দিছে। এইটো হৈ গ'ল ঘঁৰিয়াল। উঠিলে নাই পৰা ঘুমাই আছে, শুই আছে ঘঁৰিয়াল। পানীৰ পৰা ওলাই ইয়াত উঠিছে এইটো। আৰু এতিয়া মোক দেখাম সাপ, অজগৰ সাপ। ইয়াতে পোৱালি নহয়, মানে সোমাইছে কাৰণে ধৰিব পৰা নাই। ডাঙৰ ডাঙৰ সাপ, যথেষ্ট ডাঙৰ। ওলাই পানীত আছে, পানীত মানে গ্লাছৰ ভিতৰত আছে কাৰণে গ্লাছ দি আছে, সেইটো কাৰণে সেইকাৰণে। এইটো কি সাপ মই ধৰিব নাই, কিবা এটা সাপ বুলি কৈছিলোঁ। কিবা গোৱালা খানে কি জানো, এইটো মানে নাজানো। তাৰপিছত এই তাতে আছে, ধৰিব পৰা নাই। এটা লুকাই লুকাই ধৰিব নোৱাৰে, সেয়া দেখিছে নাই। এইটো এটা
মানে আন্ধাৰ হৈ